ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোক সকলো নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আৰু আমাৰ এইফালে দেখিছে টোপনি যোৱা আগমুহূৰ্তত কেনেকুৱা কৰি থাকে মানে সেয়া। বাকী আজি ছানডে' বুলি বেলেগ একো স্পেচিয়েলকৈ নাই, কিয়নো আজি ওলাই যাব নোৱাৰিলোঁ, যিটো বহুত ব্যস্ত হৈ আছিলে। সেইকাৰণে ভাবিলোঁ ঘৰতে আছোঁ আৰু দেৰিকৈ এতিয়া ৰাতি খানাই বনাব হ'ল আৰু বোলো বনাই মেলি সোনকালে আজৰি হওঁ। তো সেয়াই দীপজ্যোতিও আহিলে, তাতে তাইহে বনাব। মই বোলো বস্তুখিনি ধুনীয়াকৈ যোগাৰ কৰি দিওঁ, আলু চালু কাটি একদম আদা নহৰু কাটি মেলি। বাকী এইফালে লোকেল চিকেন আনিছে দেওবাৰ, আমি গাহৰিটো বৰ বেছিকৈ খাব নোৱাৰা হ'লোঁ, তো সেইকাৰণে লোকেল চিকেন আনিলে। আৰু এফালে লিভা আমঠা অকণ আনিছে, মই বহুত দিন পাছত এনেকৈ খাবলৈ মন গ'ল, তো সেইকাৰণে লৈ আহিছে। এইফালে বিলাহী অকণমানো কাটিছোঁ। বাকী তাই ফোনত কথা পাতি আছে, সেইকাৰণে মই ভাবিলোঁ অকণমান যোগাৰ কৰি দিওঁ। যোগাৰ কৰি দিলে আচলতে বনাই ভাল লাগে, সেই বস্তু আমিহে বুজি পাওঁ। আৰু বাকী আলুখিনিও বোলো ফ্ৰাই কৰি দিওঁ। আলুখিনি এতিয়া ফ্ৰাই কৰিবলৈ লৈছোঁ, কেৰাহী ধুনীয়াকৈ পাতি মেলি থৈছোঁ। আৰু এইফালে লিভা আমঠাকণো মই ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ, অকণমান জ্বলা দি পেলাই তেনেকৈ আৰু মানে। তো এয়াই আজি বেলেগ একো নাই, ঘৰতে থাকিলোঁ। তো যেনেকৈ দিম বুলি ভাবোঁ, ছানডে ওলাই গৈ পেলাই ব্লগ বনাম বুলি ভাবোঁ, তেনেকৈ বনোৱাও নহয়। সেয়াই আৰু কিনো কয় মানে, আচলতে যিটো আজিকালি ব্যস্ত থাকে বহুত বেছি। আগতে ইমান মানে হেৰি নাথাকে আৰু ময়ো ছিংগল থাকোঁ বা তেনেকৈ ওলাই যাবলৈ সহজ হয়, আজিকালি ওলাই যাবলৈও দিগদাৰ। হেল্ল' এভৰিৱান, মই ধুনীয়াকৈ খানা পিনা মানে আমাৰ খানা পিনা তায়ে বনালে বাৰু, মই বনাইছোঁ বুলি ক'লে ভুল হ'ব। বনাই মেলি ৰেডি আৰু এতিয়া ওলাইছোঁ। ওচৰতে ভাওনা এখন আছে, 10টা বাজিবৰে হ'ল আৰু, কিন্তু আমি যোৱা কথা নাছিলে। দেহাও শুই আছিলে ধুনীয়াকৈ, এতিয়া দেহাও উঠিলে। দেউতাকে কৈছে যে অকণমান দেখুৱাই আনো তাক বোলে। মোৰ আকৌ মুখতে পিম্পলছ এটা ওলাইছে, তাকে লৈ কিবাকিবি কথা পাতি আছোঁ। এটা মানে ওলাইছে যি ডাঙৰকৈ ওলাইছে, বহুত দিন পাছত, কি হৈছে নাজানো আৰু। আজিকালি বাৰু মুখত বৰ তেনেকৈ গুটি চুটি ওলাই মেলি নাথাকে। আৰু দেহাৰ লুক হ'ল এইটো, শুই আছিলে এনেকৈ লৈছোঁ। আৰু মানে যাওঁ আৰু এতিয়া। আৰু ভিডিঅ'টো আচলতে কেইদিনমান আগতেই শ্বুট কৰি থোৱা, এডিট মই এতিয়াহে কৰিছোঁ। ঠাণ্ডা আচলতে পৰি থকা নাছিলে তেতিয়া, গৰমে, সেইটো কাৰণে। আৰু এইফালে যে কি নহওক, এইফালে দীপজ্যোতিয়ে ভাত বাঢ়িছে আৰু এইফালে দেখিছে লোকেল চিকেন, খাবলৈ বহুত বঢ়িয়া হ'ব চাগে, মানে দেখিয়ে কৈ দিছোঁ আৰু তাই খুব ধুনীয়া বনায়। আৰু এইফালে দেহা মানুহ এতিয়াও টোপনি নাই, ভাওনা কি ফূৰ্তিত চালে। মোৰ আকৌ লাগিছিলে যে ভাওনা চাই ভয় কৰিব নেকি। আচলতে আমাৰ নামঘৰতে ঘৰৰ ওচৰৰ নামঘৰত ভাওনা আহি আছে, তো তাতো চাব লাগিব যে তাৰ হেৰিটো চালোঁ মানে কেনেকুৱা হৈছে। আৰু মেইন ৰাস্তাৰ কাষতে, মই আপোনালোকক ভাওনা দেখুৱাব নোৱাৰিলোঁ, বহুত আচলতে অকণমান এনেই দেখুৱাই দিলোঁ আৰু। বাকী এইফালে দেউতাক আৰু পুতেকৰ একদম ধেমালি হৈ আছে। এতিয়া টোপনি যাবলৈ অলপ সময় লাগিব। মোৰ ভিডিঅ'বোৰ দিয়া দেৰি হয়, তাৰ বাবে দুখিত মই, যাতে ভুল নুবুজি মোৰ ভিডিঅ'খিনি আঁকোৱালি লয়। হেল্ল' এভৰিৱান, খানা পিনা খাই ধুনীয়াকৈ আজৰি। আৰু এতিয়া চকু দেখিয়ে গম পাইছে যে মোৰ টোপনি আহিছে, হয় 12:30 বাজিলে। আৰু এতিয়া টোপনি ধৰিছে, অকণ মোবাইলটো চাই ল'লোঁ। আজিকালি দিনত যে মোবাইল মই একেবাৰে নাচাওঁ বুলি ক'লেও ভুল নহয়। গুড মৰ্ণিং। আৰু এতিয়া আমি দীপজ্যোতিক থৈ মেলি ওলাইছোঁ মিছনলৈ বুলি। আৰু মানে মনটো বহুতেই বেয়া লাগে আচলতে, মোৰ বেজি দিবলৈ আহিলে। কিন্তু বেয়া লাগিলে সেইটো হ'ব, আচলতে দেহাৰ ভালৰ কাৰণেই আচলতে, বা প্ৰতিজনী মাক বা দেউতাকে ভালৰ কাৰণেই ল'ৰাটো চিন্তা কৰি বেজিটো দিয়ে। বেমাৰ প্ৰতিষেধক হয় যিহেতু, সেইকাৰণে দিবই লাগিব, যিমানে দুখ লাগিলেও যি কৰিলেও। তো সেয়াই আৰু এতিয়া আহি আছোঁ আমি মিছনলৈ বুলি। আচলতে আমাৰ 6 মাহতে দিব লাগিছিলে বেজিটো, এতিয়া 7 মাহৰ 16 তাৰিখে মানে 7 মাহ কমপ্লিটেই হ'ব। কেইদিনমান লেট হৈ গ'ল। আৰু লেট হৈ গ'ল মানে কি, আচলতে সেইটো টাইমত ইয়াৰ বহুত বেছি লেট্ৰিন হৈ আছিলে। ডক্টৰেও ক'লে যে লেট্ৰিন হৈ থাকিলে দিব নালাগে। তো আজিও তাৰ গাটো ইমান ঠিক নহয়, চৰ্দি লাগি আছে, কিন্তু মাইনৰ চৰ্দিটো এইটো একো নাই বুলি ক'লে। তো সেইকাৰণে আজি লৈ আহিছোঁ। তথাপিও চেকআপটো ভালকৈ কৰাই ল'ম প্ৰথমে, যে ইয়াৰ
মানে কফ জমা হৈ আছিলে যে কফ চববিলাক ঠিক হ'ল নে নাই সেইখিনি চাই চিতি ল'ব লাগিব প্ৰথম কথা হ'ল তাৰপিছতহে আচলতে বেজীটো দিব লাগিব বাকি ওয়েটটো কৰাব লাগিব ওয়েট মানে কি হ'ল ই লেটিন কৰিছিলে যিহেতু ওয়েটটো সেইটো টাইমত প্ৰথমতে পুৰা নৰ্মেলি ওয়েট গেইন ধুনীয়াকৈ কৰি আছিলে তো তাৰপিছত মানে কি হ'ল লেটিনটোৰ কাৰণে মানে অকণমান মানুহটো ক্ষীণাই যোৱা নিচিনা লাগিলে তো ক্ষীণাই মেলি যোৱা নিচিনা লাগিলে মানে আৰু তো মানুহে চবে দেখি পেলাই গম পায় ন যে অকণমান ক্ষীণাই মেলি গৈছে তো সেইটো চবৰে হয় এইটো আচলতে আমাৰ মানুহবিলাকেতো এইটোৱে কয় যে লেটিন কৰিলে গা পাতলা কৰিছে কিবা কৰিবৰ কাৰণে তো নহয় আঁঠু কাঢ়িব নহয় কিবা কৰিব এইটো কাৰণে গা পাতলা কৰিছে এনেকৈ বুলি কয় আৰু তো সেয়াই নাজানো আৰু বাকী ডক্টৰেও ক'লে ইমান চিন্তা কৰিবলগীয়া একো তেনেকুৱা লেটিন কৰা নাই তো টেনশ্যন ল'ব লগা নাই তথাপিও মই দৰৱ চৰৱ খুৱাই মেলি দিলোঁ যিমানখিনি পাৰোঁ যিহেতু বহুত গেঠাইছিলে গেঠোৱাৰ কাৰণে মোৰ চিন্তা হৈছিলে কিন্তু নৰ্মেলি এতিয়া অকণমান ডাঙৰ হ'লে কেঁচুৱা আচলতে মানে অকণমান গেঠাই লেটিন কৰিব সময় সিহঁতৰ জোৰটো যিহেতু প্ৰয়োগ কৰিবলগীয়া হয় সেইখিনিৰ কাৰণে বাকী এতিয়া আহি আছোঁ আমি দিম আৰু দিওঁ নে নিদিওঁ নে কি এইখিনি গম পাব কম কিন্তু মই সেই বেজীটো দিয়া সময়ত আচলতে ভিডিঅ' কৰিব নোৱাৰোঁ বহুত বেয়া লাগে সেই বেয়া লগা মমেণ্টটো আচলতে মোৰ ভিডিঅ' কৰিব মন নাযায় বাকী এয়াই আৰু এইফালে কালি ছানডে বুলি ব্লগ সেয়া ঘৰতে লাষ্ট মানে মই আচলতে ব্লগটো ষ্টাৰ্ট নকৰিলোঁ ৰাতিপুৱাৰ পৰা কৰিম বুলি ভাবিছিলোঁ মই ভাবিলোঁ যে আজি মোৰ ক'তো যোৱা নহয় সেইকাৰণে মই ব্লগ কৰি লাভ নাই যিটোৱে কৈছিলে যাম বুলি কিন্তু আচলতে তাৰে দেৰি হ'ল মোৰ কোনো কথা নাই তাৰে দেৰি হ'ল বেছিকৈ সেয়াই আৰু বাকী আৰু কি ক'ম তো সেইকাৰণে মই কালি ব্লগটো মানে কালি ক্ল'জ নকৰিলোঁ দেৰিকৈ হ'লেও মই ব্লগটো বনাই দিলোঁ বনাই পেলাই মানে আজি বোলো ভেকচিন আছে যিহেতু আজি ওলাই আহিছোঁ তো সেইখিনিৰ কাৰণে আৰু বাকী এতিয়া আমি আহি আছোঁ মেডিকেলৰ ৰাস্তাটোত মানে বন্ধ হৈ আছে নে কি হৈ আছে কিবা হৈ আছে তো বন্ধ তো জানো চাই মেলি লওঁ আৰু ক'ত খাইছে নে নাই খোৱা চাগে ফুল আৰু ক'তনো খাব এতিয়া বীজ বনাই আছে বাকী লগ পাই আছোঁ ভেকচিনটো দিয়াৰ পাছত বেজী দিবলৈ আহিছোঁ তোমাৰ মানে বেটাক যে বেজী দিবলৈ আমি আহোঁ হয়নে তোমাৰ কেনেকুৱা লাগে কোৱাচোন মানে তোমাৰ মনটো তোমাৰ মানে বেয়া লাগে নে মানে কি লাগে মানে তুমি মানে এনেকে ভাবা নে কেতিয়াবা যে বেজীটো নিদোৱে নেকি মোৰতো বহুত লাগে তেনেকুৱা মোৰ মানে সেইকাৰণে এইকেইদিন তুমি বেজীৰ কথা কৈ আছা যে মই ইমান মানে গুৰুত্বই দিয়া নাই মানে নিদো নেকি সেইদিনা তাতে হেল্ল' এভৰিৱান আমি আহি ফাইনেলি মিছনত পালোহি আৰু এতিয়া আমাৰ একো ফৰ্মেলিটি কৰিব নালাগে যিহেতু আমাৰ বেজিক কাৰ্ডটো আছে যিটো প্ৰাইভেট মানে বেজিক কাৰ্ড সেইটো আছে যিহেতু লগত সেইটো লৈ ডাইৰেক্ট সোমাই গ'লে হ'ল ইয়াত একো কৰিব নালাগে যদি বোলে আপোনালোকে ভাবে যিটো চৰকাৰী বেজী মই তাত মানে য'ত ত'ত দিয়াই যে তাতে নিদিয়াওঁ বোলে মিছনতহে দিয়াওঁ তেতিয়া ইয়াতে আহি 50 টকাৰ ৰিচিপ্ট কাটি পেলাই তেনেকৈও দিব পাৰে সেই যদি বোলে মোক কিবা এটা পচন্দ লগা নাই মোৰে পচন্দ নালাগে মিছা নকওঁ যে ঘপকৈ দি দিয়ে বা তেনেকুৱা কিবা হৈ যায় বেজীটো কিন্তু ইয়াত সেইটো নহয় 50 ৰুপিজ দি ৰিচিপ্টটো কাটি লোৱাৰ পিছত ইয়াত বহুত ধুনীয়াকৈ আচলতে বেজীটো দিয়ে চৰকাৰী বেজী মানে আচলতে সেই বেজীটো ইয়াতে দিব পাৰে কিন্তু যদি কোনোবা আহোঁ বুলি ভাবে আহিব পাৰে নিশ্চয় আৰু এতিয়া আমি আহি আছোঁ জিতু দলে ছাৰৰ ওচৰত আমাৰ বেজী দিয়া আগৰ মমেণ্ট তাৰপিছততো কি হ'ব ঠিক নাই দুষ্ট কৰিছা বাহিৰত ফেন নচলায় কোনেও অকণমানি কোনো কেঁচুৱা আছে হয় হয় নি দুষ্ট কৰিছা নি তুমি এইফালে আমাৰ দেহা ধুনীয়াকৈ এতিয়া শুই মেলি খেলি আছে দেখিছে নিশ্চয় এইফালে ডক্টৰে ভেকচিনটো ৰেডি কৰি আছে বাকী পাছৰ ডোখৰ নাজানো আৰু
ফাইনেলি আমাৰ ভেকচিন লোৱা হৈ গ'ল বহুত কান্দিলে বেজি দি থাকোঁতে দিয়া হোৱাৰ লগে লগে তাতে চাইকেল আছিলে বহাই দিলোঁ খতম হেল্ল' এভৰিৱান এতিয়া আমি আহিলোঁ বৌহঁতৰ ঘৰলৈ ইয়াতে অকণমান সময় থাকিম বুলি ভাবিছোঁ যদি দেহাই অকণো দিগদাৰ নকৰে তেতিয়াতো অকণমান থাকিম তাৰপিছত আৰু যামগৈ হেল্ল' এভৰিৱান গুড ইভিনিং মনটো অকণমান ভাল লাগিছে এতিয়া মানে দেউতাৰো অকণমান গাটো ভাল পাইছে সি নামঘৰলৈ ওলাই গৈছে দেউতাকৰ লগত অকণমান বোলে নামঘৰ পৰাই লৈ আহোঁ আমি চিনেমাৰ পৰাও লৈ আহিলোঁ বাৰু এতিয়া এক পাক গাড়ীতে উঠাই পেলাই অকণমান কাম আছিলে কাম মানে কি আমাৰ ড্ৰাইভাৰ এজনক তাতে থৈ আহিব লাগে তো সেইখিনিৰ কাৰণে মানে ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই গাটো যিহেতু অকণমান বেয়া কৰা নিচিনা লাগিলে নবৌহঁতৰ ঘৰৰ পৰা লৰালৰিকৈ গুচি আহিলোঁ অকণমান ৰখিব মন গৈছে মানে নবৌহঁতৰ ঘৰলৈ কিবা ভাত খাবলৈ যোৱা নিচিনাহে লাগিলে তো ভাত খাই পেলাই যেন গুচি আহিলোঁ তেনেকুৱা লাগিছে অকণমান ৰখিবলৈ মন যায় যকচোন কথা চথা পাতিবলৈ মন যায় তো দিশাও আহিছে বহুত দিনৰ মূৰত দিশা থাকিলে মোৰ আচলতে ভালো লাগে তো সেইকাৰণে গুচি আহিলোঁ লৰালৰিকেইটাও গাটো বেয়া কৰা নিচিনা লাগিলে আৰু নবৌয়ে কৈছে দিনত মানে নাহিবাই বোলে গৰম দিনত আমাৰ ঘৰলৈ যিহেতু ল'ৰাক এচিও দিব নোৱাৰোঁ তাত মানে সেইটো কাৰণে তো তাত মানে দিনত অকণমান বেছি গৰম তো ৰাতি গ'লে অকণমান ভাল হয় ৰাতি অকণমান ঘৰবোৰ ঠাণ্ডা হৈ যায়তো বাকী এয়াই আৰু সোনকালে ঠাণ্ডা দিনৰ আহক ল'ৰাই চৰাই ঠাণ্ডা দিনতো আচলতে ল'ৰাৰ কাৰণে দিগদাৰ হ'লেও আৰু মায়ে ঠিক মা আমাৰ নামঘৰলৈ গ'ল বাপেক পুতেক নাম অঁ বাকী হা অঁ ঠিক আছে দেহা অহাৰ পিছত ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম ভিডিঅ' ক্লিপটো ইয়াতে মই লগাই দিম সি এতিয়া বেজি দিয়াৰ পিছত কেনেকুৱা হেৰি কৰি আছে কি কৰি আছে দেখুৱাম আপোনালোকক তাৰপিছত ভিডিঅ'টো সিমানতে শেষ কৰিম আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব